আসসালামু আলাইকুম। এয়া 5 ৰমজানৰ দিনা মোৰ গা বহুত বেয়া আছিলে, সেইকাৰণে আগফালে অকণমান ফ্ৰেছ বতাহ খাবলৈ আহিছোঁ। এতিয়াতো বতাহ খাই থাকিলে নহ'ব, ইফতাৰৰ টাইমো হৈছে। এইটো হৈছে দিদি আমাৰ, সেইকাৰণে বনাব আহিলোঁ ক্ষীৰ। দেখিছেনে, বায়েও হেল্প কৰি আছে মোক। এয়া হৈছে ক্ষীৰ আৰু এয়া হৈছে পিঠাগুড়ি। মই ৰুটিও বাটি দিছোঁ আৰু ভাজিকণো হৈ আছে। এয়া পকৰি দুটামানো বনাই লওঁ। ভাইটিয়ে বৰ পকৰি খাওঁ কৰি থাকে, সেইকাৰণে বনাই দিছোঁ। আৰু এয়া হৈছে টেকেলি পিঠা আৰু এয়া হৈছে চাহ। তাৰ মাজতে নামাজটোও পঢ়ি লওঁ, যিহেতু টাইমবোৰ যাই থাকে। আৰু প্লেটখনো সজাই লৈছোঁ। আজান দিয়াৰ আগত দুৱা পঢ়িব লাগে, যিহেতু ৰমজানত দুৱা কবুল হয়। সকলোৱে ৰোজাৰ মাহত ইফতাৰৰ বস্তু আগত লৈ দুৱা পঢ়িব। এয়া মই ইফতাৰ কৰি ল'লোঁ। নেক্সট মিনি ব্লগত লগ পাম। বাই।